হেল্ল' ৱেলকাম টু মাই চেনেল হিতেশ ব্লগ। আজি মই যাই আছোঁ গুৰেশ্বৰলৈ। একবাৰ আহিলোঁ 20 বছৰ হ'লে আজি মই গুৰেশ্বৰ বজাৰলৈ যাই আছোঁ। বলক পিছে ভিডিঅ'টো পিছে আজি আৰম্ভ কৰোঁ মৰ্ণিং টাইমত। বলক যাত্ৰা। গাইছ মই বৰ্তমান আহি পালোঁ বেজপাৰা চক এতিয়া। তাৰপিছত আমি এতিয়া বেজপাৰা চকৰ পৰা আমি যাই আছোঁ এতিয়া গুৰেশ্বৰ আজি। আৰু গুৰেশ্বৰ যাব পাৰিছোঁ একবাৰ আহিলোঁ 20 বছৰ হোৱাৰ পৰা আৰু এতিয়া যাই আছোঁ আকৌ একবাৰ গুৰেশ্বৰ। বলক পিছে বজাৰখন চাই বলক ভিডিঅ'টো চাব। এতিয়া আমি বেজপাৰা চক আহি পালোঁ এতিয়া বৰ্তমান। বলকচোন আগলৈ যাই থাকক আৰু কি সুন্দৰ পৰিৱেশ চাওকচোন। এই ঠাইটো পুৰা শান্ত ঠাই মানে হুলস্থুল নাই তাৰমানে। ৰাস্তা চাওক, ৰাস্তা একদম ফিনিচিং ৰাস্তা। চাওকচোন বতৰটো অলপমান বেয়া কৰি ভাল কৰি পেলাই বতৰটো বলকচোন আগলৈ চাই থাকক। গাইছ বৰ্তমান মই আহি পালোঁ এতিয়া জলম চৰকাৰী দলং আহি পালোঁ এতিয়া। আজি মই যাই আছোঁ এতিয়া গুৰেশ্বৰলৈ। বলক পিছে ভিডিঅ'টো শেষ। গাইছ মই বৰ্তমান এইখন চুইচ গেট আহি পালোঁ এতিয়া আৰু এইফালে গেছ বনাই তাৰমানে অৱস্থাপন দেখাইছোঁ তাৰমানে ঘৰটো। এইটো গেছ বনোৱা হয় তাৰমানে এইফালে গেছ বনাই লৈ যায় তাৰমানে মললৈ তাৰমানে। আৰু এতিয়া আজি মই যাই আছোঁ তাৰমানে আজি গুৰেশ্বৰ তাৰমানে আকৌ একবাৰ গুৰেশ্বৰলৈ যাই আছোঁ। বলক পিছে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। বলক মূলত যাই থাকক গুৰেশ্বৰলৈ বলক। গাইছ মই এতিয়া বৰ্তমান আহি পালোঁ এতিয়া পাথেৰিঘাট ইংলিছ স্কুল আহি পালোঁ এতিয়া আৰু মই যাই আছোঁ এতিয়া গুৰেশ্বৰলৈ যাই আছোঁ। আৰু গাইছ সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে, বহুত আহি ভাল লাগিছে তাৰমানে ৰাতিপুৱা আহিলোঁ তাৰমানে এতিয়া আজি ভাল লাগিছে। বলক পিছে আগলৈ যাই থাকক ভিডিঅ'টো শেষলৈ চাই থাকক। পাথেৰিঘাট বজাৰ পাৰ হৈ আহিলোঁ তাৰমানে এতিয়া আৰু এইফালে সুন্দৰ পৰিৱেশ তাৰমানে ভাল লাগে তাৰমানে আহিও ভাল লাগিছে। পাথেৰিঘাট বজাৰখন ভাল ধৰণে সুন্দৰ আৰু তাৰমানে প্ৰথম চালোঁ পাথেৰিঘাট বজাৰখন তাৰমানে আৰু এতিয়া মই যাই আছোঁ গাইছ চাওকচোন কি সুন্দৰ জেগা, বঢ়িয়া লাগে এতিয়া আহি মোৰ বহুত ভাল লাগিছে তাৰমানে। এতিয়া মই যাই আছোঁ গুৰেশ্বৰলৈ যাই আছোঁ এতিয়া। বলক পিছে মূলত গুৰেশ্বৰলৈ যাই থাকক এতিয়া। আৰু গাইছ চাওকচোন চাৰিওচাইডে একদম পুৰা গছ গছনি মানুহ কাষে কাষে ঘৰ তাৰমানে আৰু আহিও ভাল লাগিছে তাৰমানে এইপিলি মই দীপিলা হৈ আহিলোঁ আজি মই তাৰমানে। বলক পিছে যাই থাকক আমি এতিয়া গুৰেশ্বৰলৈ বলক শেষলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। গাইছ মই ফাইনেলি আহি পালোঁ এতিয়া দীপিলা চক। এতিয়া মই যাই আছোঁ গুৰেশ্বৰলৈ তাৰমানে এইপিলি গুৰেশ্বৰ যাই তাৰমানে। বলক পিছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। বলক পিছে মূলত এতিয়া গুৰেশ্বৰলৈ যাওঁ বলক এতিয়া। গাইছ মই ৰাতিপুৱা সোমাই আহিলোঁ এতিয়া গুৰেশ্বৰ। মই দীপিলা চক পাৰ হৈ আহিলোঁ এতিয়া। সুন্দৰ জেগা, সুন্দৰ পৰিৱেশ আহিও ভাল লাগিছে এতিয়া। বলক মূলা আগলৈ যাই থাকক গুৰেশ্বৰলৈ যাই আছোঁ এতিয়া। বলক ভিডিঅ'টো শেষলৈ আপোনালোকে চাই। গাইছ মই সুধিলোঁ ইয়াৰ পৰা কিমান যাব লাগিব আৰু গুৰেশ্বৰ বুলি সুধিলোঁ। তাৰপিছত ক'লা 30 কিলোমিটাৰমান যাব লাগিব বুলি ক'লা তাৰমানে এতিয়া। বলকচোন এতিয়া 30 কিলোমিটাৰ মানে যাই থাকোঁ এতিয়া গুৰেশ্বৰ। গাইছ মই এতিয়া আন্দেৰীঘাট চক আহি পালোঁ এতিয়া। গুৰেশ্বৰলৈ যাব লাগিব আৰু 3-4-5 কিলোমিটাৰমান যাব লাগিব তাৰমানে এতিয়া। আৰু আহি বহুত ভাল লাগিছে আৰু দীপিলা হৈ আহিলোঁ আজি মই গুৰেশ্বৰ তাৰমানে একবাৰ আহিলোঁ 20 বছৰ হ'ল। গাইছ মই আন্দেৰীঘাট চক পাৰ হৈ আহিলোঁ এতিয়া। মই এতিয়া যাই আছোঁ গুৰেশ্বৰলৈ আৰু আন্দেৰীঘাট চকটো বঢ়িয়া একদম সুন্দৰ জেগা। আহি বহুত ভাল লাগিছে একদম ফেণ্টাষ্টিক জেগা একদম পুৰা। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক বলক। ফাইনেলি ৰাজাঘাট পথৰ আহি পালোঁ। দাদাৰ লগত মোৰ আহিছে তাৰমানে গুৰেশ্বৰ যাবলৈ চাইকেল মাৰি আহিছে তাৰমানে। আৰু এতিয়া মই যাওঁ ৰাজাঘাট পথাৰ জেগা সুন্দৰ জেগা তাৰমানে আহিও ভাল লাগিছে এইবিলাক জেগা। আৰু বৰ্তমান এতিয়া আৰু মই যাব লাগিব আৰু এই আগত চকমান বাকী চক লাগিব পাৰে আগত চক গোটেই আমাৰ এই পাম তাৰপিছত পাম গুৰেশ্বৰ পাৰ হয়। গাইছ মই ফাইনেলি আহি পালোঁ এতিয়া বঙৰগাঁও বজাৰ আহি পালোঁ এতিয়া। বহুত ভাল লাগিছে তাৰমানে জেগাখিনি তাৰমানে আহিও ভাল লাগিছে তাৰমানে একদম দীপিলা হৈ অহা মোৰ কথা আছিলে মানে আহিলোঁ দীপিলা হৈ তাৰমানে। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক এতিয়া। এনেই 20 বছৰ ঘৰত আহিলোঁ তাৰমানে আহিছিলোঁ তাৰমানে আজি মই আহিলোঁ যেনে বঙৰগাঁও বজাৰ তাৰমানে চাবলৈ আহিলোঁ আপোনাৰ কেনে সুন্দৰ বঙৰগাঁও বজাৰ চাব আহিলোঁ আজি বৰ্তমান। আৰু এতিয়া মই ঘৰলৈ যাই আছোঁ বঙৰগাঁও বজাৰৰ পৰা ওলাই আহিলোঁ এতিয়া বৰ্তমান আহিও ভাল লাগিছে বঙৰগাঁও বজাৰ আহি। আৰু এতিয়া বলক এতিয়া মই ঘৰলৈ যাই থাকোঁ বলক। গাইছ মই এতিয়া ঘৰ আহি পালোঁ তাৰমানে এতিয়া আৰু বঙৰগাঁও বজাৰত যায়ো ভাল লাগিছে তাৰমানে। মই এবাৰ গৈছিলোঁ তাৰমানে 20 বছৰ ঘৰত তাৰমানে বঙৰগাঁও বজাৰত যোৱা নাছিলোঁ তাৰমানে এতিয়া আগে মই সেইপিনি এনেই ঘূৰি গৈছিলোঁ তাৰমানে একবাৰ তাৰমানে মেইন কেছ তাৰমানে একদম বাইহাটা চাৰিআলি হৈ এনেকৈ ঘূৰি গৈছিলোঁ তাৰমানে এনেকৈ বহুত যাব লাগে তাৰমানে। আজি মই গ'লোঁ আশা আছিলে মানে দীপিলা হৈ যাম তাৰমানে বঙৰগাঁও বজাৰত তাৰমানে আৰু যায়ো ভাল লাগিছে বঙৰগাঁও বজাৰত যাই তাৰমানে। আৰু সুন্দৰ পৰিৱেশ কাৰণে বহুত ভাল লাগিছে ফেণ্টাষ্টিক তাৰমানে একদম ট্ৰেইনে ৰাস্তা পাৰ হৈ আহিলোঁ তাৰমানে একদম পুৰা একদম বহুত ভাল লাগিছে তাৰমানে। আপোনাৰ ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু বহুত ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব।